কালি ঘৰলৈ বুলি আহিছিলোঁ, ঘূৰি যোৱাকৈ আহিছিলোঁ, কিন্তু দেৰি হ'লত গাড়ী নাপালোঁ, সেইকাৰণে যোৱাটো নহ'ল। আৰু থাকিবলৈ অহা নাছিলোঁ কাৰণে লগত একো বস্তুও অনা নাছিলোঁ। আৰু পিছদিনা কিন্তু যিহেতু ব্ৰাছ কৰিবৰ কাৰণে ব্ৰাছ নানিলোঁ, সেইকাৰণে নিম গছৰ ঠাৰি এডালকে কাটি ল'লোঁ আৰু কলগেট অকণমান লগাই তেনেকৈয়ে ব্ৰাছ কৰিলোঁ। এনেকৈ কোনে কোনে ব্ৰাছ কৰি পাৰিছে ক'বচোন বাৰু। আৰু ঘৰলৈ আহিলে যে ছোৱালীজনী ইমান ভাল পায় নহয়, কাৰণ তাই মাটি বালিবোৰ চুই চুই তাই এইবোৰ কৰিব পায়। আৰু ৰাতিপুৱাই গাখীৰ চাহ একাপকে দি দিলে, আৰু উপায় নাই, ৰাতিপুৱা ইমান গাখীৰ চাহ খোৱা ভাল নহয়, তথাপিতো দিলে কাৰণে খালোঁ। আৰু চাহকাপ খাই যে আজিৰ দিনটো ইমান গৰম পৰিছে নহয়, মানে ভিতৰত থাকিব পৰা নাই, সেইকাৰণে বাহিৰতে চকী এখন পাৰি বিচনীখনকে লৈ পিনি অলপ বহি ল'লোঁ। আৰু এতিয়া ঘৰলৈ যাবলৈ হ'ল, সেইকাৰণে ছোৱালীজনীয়ে যাবৰ সময়ত কিবা এটা খাওঁ বুলি ক'লত মায়ে লৰালৰিকৈ পিঠা এটাকে বনাই দিলে, তাই খাই ল'লে। আৰু গাড়ী এখন যোৱাৰ পিছত আমাৰ ৰাস্তাটো চাওকচোন কি অৱস্থা। ঘৰৰ ভিতৰত ৰুমটোত আহি সোমালোঁ, ৰুমটো যে অৱস্থা নাইকিয়া কৰি থৈছে, আনকি বিচনাখনো পাৰি থোৱা নাই। কি যে হ'ব এই মানুহটো নহয়, এদিন নাথাকোঁতে এই অৱস্থা, যদি এমাহ নাথাকিবলৈ হয় গৰু গোহালি কৰি পেলাব। আকৌ লৰালৰিকৈ দেখিছেনে নিজৰ ৰুমটো চিজিল কৰি ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে, বাই বাই।